নমস্কাৰ। মোৰ লগত আজি উপস্থিত আছে দিয়ক ৰজাবাৰী নপুমা গাঁৱৰ মৃদুল বৰুৱা। তেখেত চাকৰি সূত্ৰে ভাৰতীয় নৌসেনা বাহিনীত তেওঁ কৰ্মৰত অৱস্থাত আছে। আমি আমাৰ জাজিমুখৰ আবেলি ফালৰ পৰা আপোনাক নমস্কাৰ জনাইছোঁ। ধন্যবাদ। প্ৰথম কথা হ'ল আপুনি যিহেতু নেভিত চাকৰি কৰে, নৌসেনা বাহিনীত চাকৰি কৰে, গতিকে সেই ফালৰ পৰা আপুনি কোনটো সময়ত অসমলৈ আহি বিশেষকৈ ভাল পায়? বহুত ভাল প্ৰশ্ন। সাধাৰণতে আমি বাহিৰত আছোঁ যদিও, এটা বিশেষ চাকৰিত আছোঁ যদিও, যিটো অসমীয়াত্ব সেইটো সদায় বজাই ৰাখিবলৈ চেষ্টা কৰোঁ। ভাল লাগে অসমীয়া বুলি ক'লে। অসমৰ ভিন্ন উৎসৱ, তাৰ উপৰিও অসমৰ পৰিৱেশ, অসমৰ জাতি জনগোষ্ঠী, মানে আপোনাৰ যিটো প্ৰাণ, মানে প্ৰাণটো সদায় অসমতে আপোনাৰ আছে। যদিও আপুনি বাহিৰত আছে, অসমৰ প্ৰাণটো মানে আপোনাৰ এতিয়াও হৃদয়ত, প্ৰাণটো অসমতে আছে। বাৰু ঠিকে আছে। বৰুৱাদাইমাৰী আৰু এটা বিশেষ প্ৰশ্ন সুধিম। আপুনি যিহেতু অসমলৈ, মানে আমি বিশেষ দুটা বস্তু লক্ষ্য কৰোঁ, আপুনি ৰাসত আহে আৰু ৰঙালী বিহুত আহে। গতিকে এইকেইটা বস্তু আপুনি বিশেষকৈ কিয় বাছি লয়? তুমি একচুৱেলি ৰাস আৰু বিহু, বিহু মানে কেৱল ৰঙালী বিহুৱে নহয়, ভোগালী বিহু বা কঙালী বিহু, এই বস্তুখিনিত এটা মানে বহুত কিবা এটা আৱেগিক হৈ পৰোঁ। এই সময়খিনিত বাহিৰত থাকিও আৱেগিক হৈ পৰোঁ। আৰু তাৰোপৰি ৰাস আমি প্ৰায় 1980 চনৰ পৰাই ৰাসৰ লগত জড়িত। এই ৰাসৰ যেতিয়া খোলৰ চাপৰটো শুনো বা খোলটো শুনো, মানে এনেকুৱা হয়, মানে শৰৎ অহাৰ লগে লগে আপুনি ৰাসলৈ মনত পৰি যায়। গতিকে ঠিকে আছে বাৰু। আমি গম পাইছোঁ আপুনি 61বিধ লোকবাদ্য আপুনি বজাব জানে আৰু আপুনি সেইখিনি আপোনাৰ হাতত সংৰক্ষণ কৰি ৰাখিছে। সেইটো আমি সঁচাকৈ গৌৰৱান্বিত। এই সকলোবিধ আপুনি লোকবাদ্য আপুনি বজাব জানেনে? বজাব জানে মানে একদম পাৰফেক্ট বুলিও ক'ব নোৱাৰোঁ। তেনেকুৱা মই অধ্যয়ন কৰি বা মই শিকা নাই। কিন্তু যিমানখিনি নিজৰ ববীয়াকৈ যিমানখিনি মই পাৰিছোঁ, সেইখিনি মই গোটেইখিনি যিটো ৰখাইছে তাৰ নিজে যিখিনি মই শিকিছোঁ, কোনোবা এজন গুৰু মানি তেনেকুৱা মোৰ কোনো গুৰু নাই। আপুনি যিহেতু নিজৰ সাধনাৰ ফলত মই যিমানখিনি পাৰিছোঁ সিমানখিনি মানে চেষ্টা কৰিছোঁ। বাৰু ঠিকে আছে। আৰু এটা কথা আপোনাক সুধিম। আপুনি যিহেতু বেছিভাগ সময়ত অসমৰ বাহিৰত থাকে, এইবাৰ যদি বিশাখাপট্টনমত থাকে, এবাৰ যদি দিল্লীত থাকে, এবাৰ মুম্বাইত থাকে, আপোনাৰ গোটেই বাহিৰত আপুনি বিশেষভাৱে থাকে। সেই বাহিৰৰ যিসকল ব্যক্তি, সেই ব্যক্তিসকলে অসমৰ কথা বা অসমৰ লোক সংস্কৃতিৰ কথা কেনেকুৱা ধৰণে আপোনাৰ লগত আলোচনা কৰে? যেতিয়া আমি একচুৱেলি মই নৌসেনা বাহিনীৰে হয়, আমাৰ যিমানখিনি প্ৰগ্ৰাম হয় নৌসেনা বাহিনীৰ বা এনেকুৱা ধৰণৰ আমাৰ অফিচিয়েল কিছুমান প্ৰগ্ৰাম হয়, তাত বিহু আমি প্ৰতিটো অনুষ্ঠানতে বিহু প্ৰদৰ্শন কৰোঁ। যেতিয়া মুগাৰ মেখেলাযোৰ পিন্ধি, যেতিয়া চোলা চুৰিয়াযোৰ পিন্ধি যেতিয়া আমি ষ্টেজত উঠোঁ, এটা বিশেষ ধৰণৰ অসমৰ সংস্কৃতিটো বেলেগ ধৰণৰ, বস্তুটোৱে বেলেগ হৈ যায়। মানে আমি আৰু এটা কথা এই বিষয়ে সুধিব বিচাৰিছোঁ যে এতিয়া যিহেতু লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী পাতিছে, গতিকে সেইটো সময়ত চাগে বাহিৰতো লাচিতৰ কথা বিশেষভাৱে আলোচনা কৰা হৈছে। তুমি একদম এইটো বহুত ভাল কথা ক'লা। আমাৰ NDAত লাচিত বৰফুকনৰ এক বিশেষ পুৰস্কাৰ ব্যৱস্থা আছে। যিজন বেষ্ট কেডেট হয়, তেওঁক লাচিত বৰফুকন এৱাৰ্ড দিয়া হয়। গতিকে সেইটোতো বৰ ডাঙৰ কথা আছে। গতিকে আমি সেইটো ভাল পাইছোঁ। বিশেষকৈ আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি যি 61বিধ লোকবাদ্য আপুনি যিটো সংৰক্ষণ কৰি ৰখাইছে, সেইবিলাক আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছে? নিজে ক'ৰবাত পাইছেনে, নে আপুনি কিনি পেলাই এইবিলাক কৰিছে? সকলোখিনি কিনা হয়। মই যেতিয়াই অসমলৈ আহোঁ, মই সৰু কোনোবা এপত ইমানকৈ নিব নোৱাৰিলেও এপত বস্তু লৈ যাওঁ। বিশেষকৈ
যদি ফ্লাইটত অহা হয় মই দবা বা নেগেৰা নিয়াটো বহুত মুস্কিল হৈ যায় তথাপিতো মই ট্ৰেইনত আহিলে মই দবা লৈ গৈছোঁ দবা নেগেৰা মৃদং খোল তাৰ উপৰিও ভিন্ন জনগোষ্ঠীৰ দেখুৱাবলৈ চেষ্টা গতিকে ঠিকে আছে এইটো আমাৰ অসমৰ বাবে এটা বৰ মানে সুখৰ খবৰ যিহেতু স্বয়ং ইউৰোপৰ লেখীয়া এখন ক্ষুদ্ৰ জেগাত থাকি আপুনি ইয়াৰ পৰা বস্তু নি বাহিৰত যিখিনি আপুনি প্ৰদৰ্শন কৰিছে সঁচাকৈ আমি প্ৰশংসা কৰিছোঁ আপোনাক আৰু বিশেষকৈ আৰু এটা কথা সুধিছোঁ আপুনি এই সংক্ৰান্তত লোক সংস্কৃতিৰ সাধককে ধৰি বিভিন্ন বঁটা আপুনি পাইছে আমি এটা কথা কয় যে বাৰী গৰুৱে বাৰিষাহে ৰাহি যোৱা নাহে আমাৰ তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে যে যেতিয়া অঞ্চলটোত ভাল কাম কৰে সেই ভাল কাম কৰা ব্যক্তিজনক ওচৰৰ মানুহখিনি কিন্তু প্ৰাধান্য নিদিয়ে এইটো বিষয়ে আপুনি কি ক'ব সেইটোত হয় মই ভুক্তভোগী সেই ক্ষেত্ৰত মইতো অনুভৱ কৰিছোঁ মই বাহুল্য কৰিব নিবিচাৰোঁ বস্তুটো তথাপিতো মই প্ৰায় 1918 চনৰ পৰাই মই প্ৰথম এৱাৰ্ড 1918তেই পাইছোঁ 1918 নহয় 2018ত মই প্ৰথম এৱাৰ্ড পাইছোঁ নৱাগত ডাইৰেক্টৰ হিচাপে পৰিচালনা মই কেইটামান গান বনাইছোঁ কমচে কম 8টি গান মই বনাইছোঁ যিখিনি গানত মই চেষ্টা কৰোঁ অসমৰ থলুৱা সংস্কৃতিক দেখুৱাবৰ কাৰণে সেয়ে প্ৰথম পাইছোঁ মই বহুত প্ৰেৰণা পাইছিলোঁ তেখেতলোকৰ পৰা তাৰ উপৰিও মই লোকনন্দন উপাধিৰে মোক বিভূষিত কৰা আছে সাংস্কৃতিক শিৰোমণি হিচাপেও কৰি থোৱা আছে মই বাবা চাহেব আম্বেদকাৰ নেশ্যনেল এৱাৰ্ডো মোক দিছে তাৰ বাবে এনেকৈ প্ৰায় 8-9টি মান মই পুৰস্কাৰ পাইছোঁ তাৰ বাবে লেটেষ্ট এতিয়া 23 জানুৱাৰীত নতুনকৈ এৱাৰ্ড এটা পুনৰ দিছে লোক সংস্কৃতিৰ সাধক প্ৰবাসী হিচাপে ঠিকে আছে আমি সেইটো কাৰণে আমাৰ ফালৰ পৰা আপোনাক অভিনন্দন ধন্যবাদ বহুত ধন্যবাদ কিন্তু যিয়ে নহওক আপোনাৰ এই যাত্ৰা অব্যাহত থাকক আৰু বিশেষকৈ আমি আপোনাক এইটো অনুৰোধ কৰিম যে আমাৰ যিখিনি বস্তু আমাৰ অসমত আছে এই বস্তুখিনি যাতে বাহিৰৰ লোকসকলে অসমৰ বিষয়ে অন্ততঃ কিবা এটা জানক সেইটো কাম আপুনি আমাৰ ফালৰ পৰা আপোনাক অনুৰোধ কৰিছোঁ যাতে সেইখিনি ব্যৱস্থা আপুনি কৰি থাকক বহুত চেষ্টা কৰোঁ আমি জাষ্ট এতিয়া বিশাখাপট্টনম গণপতি উৎসৱ হৈছিলে আমি তাত আমি দিহানামৰ পৰিৱেশন কৰিছিলোঁ দিহানাম তেওঁলোকে ইমানেই ভাল পালে মানে এই কালচাৰটো প্ৰতি তেওঁলোক ইমান আকৃষ্ট হ'ল নেক্সট টাইম কৈছে নেক্সট টাইম আপোনাক মৃদুল বৰুৱা দেৱ আপোনাক আমাৰ কমিটিত অন্তৰ্ভুক্ত কৰিছোঁ সেইটো এটা বৰ ডাঙৰ কথা বাহিৰত যেতিয়া যিহেতু আমি সৰ্বসাধাৰণতে পশ্চিমীয়া সংস্কৃতি বুলি যেনেকৈ আমি আগ্ৰহ দেখাওঁ গতিকে আমাৰ সংস্কৃতিৰ প্ৰতি যাতে তেওঁলোকে আগ্ৰহ হয় সেইটো আপুনি এটা ভাল কাম কৰিছে গতিকে পুনৰবাৰ আপোনাক আমি আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ এই অনুষ্ঠানৰ পৰা আমি বিদায় কৰিছোঁ